কৃষকক চৰম প্ৰবঞ্চনা কৃষি বিভাগে যোগান ধৰা উন্নত মানৰ বীজৰ পৰা উৎপাদন হল পতান বঙাইগাঁৱৰ বৈতামাৰীত কৃষি বিভাগে যোগান ধৰা উন্নত বীজেৰে খেতি কৰি এতিয়া মূৰে কপালে হাত দিবলগীয়া হৈছে এইসকল কৃষকে বিঘাই প্ৰতি 2-3 গুণ উৎপাদনৰ আশা দেখুৱাই কৃষি বিভাগে বৃহত্তৰ অঞ্চলটোৰ কৃষকসকলৰ মাজত বিতৰণ কৰিছিল ধানৰ বীজ কপালৰ ঘাম মাটিত পেলাই বহু আশাৰে খেতি কৰি অৱশেষত পতান ওলোৱাত হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে কৃষকসকলৰ মাজত তলাবন্ধাৰ ফলত আৰ্থিকভাৱে জুৰুলা হৈ পৰাৰ সময়তে কৃষি বিভাগৰ হাইব্ৰিড ধানৰ খেতি কৰি লোকচানৰ সন্মুখীন হোৱাত এতিয়া চিন্তিত হৈ পৰিছে কৃষকসকল এই ক্ষেত্ৰত কৃষি বিভাগৰ নীৰৱ ভূমিকাত ক্ষুব্ধ হৈ পৰিছে কৃষক ৰাইজ উন্নত বীজ যোগানৰ নামত প্ৰবঞ্চনা কৰা এইসকল কৃষকক উপযুক্ত ক্ষতিপূৰণ প্ৰদানৰ দাবী তুলিছে এইসকল ভুক্তভোগী কৃষকে ভাল হ'ব ধান তাৰ পিছত ধানটো ৰুয়ে বেকাৰ হ'ল আমাৰ মানে খালি পাতা নাই হ'ল আর বেলেগ কিছুই নাই তাৰপিছত আমাৰ যদি বেলেগ ঘৰুৱা পেকেট যদি ঘৰুৱা বিধানে ফেলালো হয় তাও ভাল আছিল এবাৰ কিমান বিঘা কৰিছে এইটো এই উন্নত বীজটো চৰকাৰী এটা 2 বিঘা মাটি 2 বিঘা মাটিত মোটামুটি আমাৰ ধান কাটি 10 মন হৈছে এবাৰ লছ হৈছে মোটামুটি আমাৰ 2 বিঘা মাটিত ম্যাক্সিমাম আমাৰ 45 মন ধান থাকিব লাগছিল লছ মানে একদম তাৰ পাছত এবাৰ আমাৰ 2 বিঘা মাটি ধান কাটি আমাৰ মাত্ৰ 10 মন ধান টিকছে আৰু এনেকা গোটা পাতা হৈছে চৰকাৰী বিধানটো লৰুলে খুব ভাল হ'ব বুলি কৈছিল কিন্তু এতিয়া আমি তো দেখা পালো যে ভালৰ পৰিমাণটো উল্টাটা হৈছে কাৰণ আমি 2 বিঘা মাটি যদি আবাদ কৰি যদি আমাৰ বছৰৰ ভাত হয় কিন্তু সেই বছৰৰ ভাতটো আমাৰ নাইকিয়া হৈ গ'ল এতিয়া আমাৰ নানি লছৰ ওপৰত লছ এটা নকৰি যদি আমি ঘৰুৱা বিধানটো ব্যৱহাৰ কৰিলো হয় তাত চাই বেছি আমাৰ ফচলটো উৎপন্ন হ'ল যেতিয়া আপোনাৰ সাহায্য পাব লাগে তেতিয়া প্ৰকৃত কৃষকে সাহায্য নাপায় আপোনাৰ ভুৱা কৃষকে সাহায্য পায় আৰু যেতিয়া আপোনাৰ প্ৰকৃত কৃষকক যেতিয়া পাতান দিব লাগে তেওঁলোকক উচ্চ মানদণ্ডৰ মানে ধান দিয়া বুলি কয় বীজ দিয়া বুলি কয় যিবিলাক বীজ দিছে গোটেইবিলাক আচলতে পাতান এই আচলতে অতুল বৰাৰ আপোনাৰ উন্নয়নৰ নমুনা এই আচলতে কৃষি বিভাগৰ মহিমা